আহি ফাইনেলি ঢেকীয়াখোৱা নামঘৰ প্ৰথমখন গেট পালোহি। এয়া হৈছে প্ৰথম গেট। এইখন যে ওলাইছে সেয়া দ্বিতীয়খন গেট। এইখন গেট যোৱা বছৰ পৰাই বনাই এই বছৰ কমপ্লিট হ'ল। ইমান ধুনীয়াকৈ যে বনাইছে। আহি ঢেকীয়াখোৱা নামঘৰ পালোহি। এতিয়া আমি সোমাব লৈছোঁ চাকি জ্বলাবলৈ। আহকচোন চাওঁ কেনেকৈ আমি চাকিও জ্বলাওঁ, ভিতৰবোৰ চাওঁ আহক। ইমান যে মানুহ ভাদ মাহত ৰাতি, ভাবিব নোৱাৰা মানুহ আহে আৰু বহুত দূৰ দূৰণি মানুহ আহে ইয়ালৈ। আহি পালোহি চাকি জ্বলোৱা ঠাই। ইমানেই মানুহ যে কোনফালে যাম কোনফালে নাযাওঁ এনেকুৱা লাগিছে। ইমানেই ধুনীয়া চাকি দেখি মন শীতল হৈ যায়। এই জেগাখনতে আমি জেগাই পোৱা নাই চাকি জ্বলাবলৈ। ক'তনো জ্বলাম, গৈ আছোঁ অকণমান আগলৈ চাকি জ্বলাবলৈ। আহি পালোহি মেইন জেগাত, য'ত আমি আগৰ প্ৰথমতেই চাকি জ্বলাওঁ। য'ত আগতে সেই গছৰ তলত নজ্বলাই ইয়াতে জ্বলাই প্ৰথম। আজি আমি তাতে জ্বলাবলৈ আহিছোঁ। আহি প্ৰসাদ চৌকাত লৈ মানুহে খিচিৰি খাইছে, আমিও খাই যাওঁ বুলি ভাবি খিচিৰি খাবলৈ ল'লোঁ। এয়া আমাৰ মামীয়ে খায়ে আছে। কোনে কোনে ইয়াত খিচিৰি খাই ভাল পায় ক'বচোন। আৰু মোৰ এই ব্লগটো চাই কেনেকুৱা লাগিল আপোনালোকক কমেণ্ট কৰি জনাব। চাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰো কৰিব লগতে।